हेलो गाइस नमस्कार সকলোকে বলক আজি ফাইনাল পাৰ্টটো শেয়াৰ কৰো এদিন আনি থকা ব্লগৰ আপোনালোকে দেখিছে আমি কি কামত আহিছিলো হেদিনা সকলো কাম হৈ গল এতিয়া তাতেই আমি খাই বই লম পাছত ঘৰলৈ যাম কাৰণ ৰাতিপুৱা আহিছিলো গোটেই দিনটো ইয়াতে গৈ আৰু যেহেতু গম পাইছিলো এনেকুৱা হ'ব গতিকে ঘৰৰ পৰাই খোৱা বোৱা লৈ অহা হৈছে নদীৰ কাষতে আমি খাই বই লৈ এতিয়া ঘৰ যাম আৰু এফালে চাব পাৰে প্ৰথমে দেউক ৰুটি চাহ দিলোৱা হৈছে যেহেতু তেওঁ সকলো কাম কৰি মেলি এতিয়া যাবলৈ আছে আমাতকে আগতে যাবগে গতিকে প্ৰথমতে তেওঁক দিলৈ তাৰ পাছত আমি খাম এয়া চাহু খাই লওঁ প্ৰথম কাৰণ চাহ কাপ নহলে নহয় দিয়কচোন দিনটো এনেকে ৰ'দত থাকি এই চাহ কাপ পাওতে যে কেনেকুৱা ভাল লাগিছে তাৰ পাছত চাহ খোৱাৰ পিছত বাকি এতিয়া লাঞ্চ কৰিম আৰু লাঞ্চতো এই ভাত কেইটা মানে মায়ে ঘিত ভাজি আনিছিল এবাৰৰ কাৰণে ভাবা হৈছিল যে ৰুটি আনা কিন্তু এখনকে ৰুটি বেলি আনাতকে এনেকে ভাত ভাজি আনাটো বেছি ইজি হোৱাৰ কাৰণে ভাতে আনা হ'ল লাষ্টত ৰুটি বনাইছিলে আমি ৰাতিপুৱা ৰুটি খাই ওলাই আহিছিলো দুখন এক্সট্ৰা লৈ আনিছিলো কাৰবাক লাগে বুলি আৰু ইয়াত আহি ভালেই হ'ল দেউকো আমি দিব পাৰিলো ৰুটি চাহ খোৱালো তেওঁ যেহেতু তেওঁ ৰাতিপুৱাৰ পৰা কেইবাটাও কাম কৰিছিল আৰু আমাৰ কামটো একে শেষ আছিল গতিকে আমাৰ কামটো কৰাৰ পিছত আমাৰ লগতে খাই বই যাব পাৰিলে তেওঁ যি নহওক আজিৰ ভিডিঅটো ইয়াতে শেষ কৰিছো পাই আছো পুনৰ এটা নতুন ভিডিঅৰ সৈতে তেতিয়ালৈকে আপোনালোকে ভিডিঅটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।